তোমাক আকৌ কাউৰী বুলি কিয় কমে মুঠা চাই পৰি থকা কাউৰী কিবা কথাহে কৈছো দেখা নাই সিহঁতে কেনেকে কৰি আছে তুমি দেখোন চোতালতে আছাই যদি মই নিজৰে আনিম বুলি ভাবিছিলো কাৰণে নিজৰে অনাহেঁতেনেই ভাল আছিলে প্ৰায় তাই হাতৰ চাহটা বৰ মিঠা হয় খাবলৈ খুব মিঠা মিঠা লাগে সেই খালে মনটোও মিঠা লাগে সিহঁতি সপোনবিলাকো মিঠা মিঠা লাগে মই ওলাব না আপুনি ক'লে যে পাওঁ কেতিয়া আহিব দিব লাগিব আপুনি দেখোন যাব বুলি মই পাৰিলে পাম সি কামলৈ যাব তাকে তোক সুধি যাব লাগিব নেকি ল'ৰা হয়নি আৰু তই হৰি ভিক্ষাৰী নাচি বাকী তাহাৰ টিকিট বন্ধে তই এইখিনি পাইছহি মই কাৰো টিকিট ল'বা নাই তেওঁহে বুজাইছে মই মোৰ টিকিট মালা পিন্ধাই লৈ আহিছিলে সেইটো কিবা ভুল হ'ল নেকি ভুল লেখোটো সেয়া আপুনি জানিব কিন্তু মনে মনে নিজৰ ভক্তি কেনেকৈ অপমানৰ জ্বালা খাবলৈ দিছে বৰ ক্ষুদ্ৰ কথা নহয় এই কথা উপলব্ধি কৰাটো প্ৰতিজন স্বামীৰে দায়িত্ব তেতিয়াহে তেওঁক প্ৰকৃত পুৰুষ বুলিব পাৰি তোৰ নিচিনা সংঘম কৰি ঘূৰি ফুৰা ছোৱালীক অপমান নকৰি সন্মান দিব লাগিছিল নেকি আৰু তেওঁ কেনেকে সন্মান কৰিব যাৰ নিজৰ সন্মান থাকে সিহে সন্মান কৰিব জানে কিয় নাথাকিব তোমাৰ সন্মান তোমাৰ এই ৰঙা ৰঙা দুটা চকুকেইটা কাকবাহৰ নিচিনা মাতডাল এডাল শুনিলে মানুহৰ অন্তৰ সন্মানেৰে উপচি পৰি তললৈ বাগৰি আহে তোমাৰ সন্মানেৰে টিকি পেল পেলিয়া হৈ যায় মৌজাদাৰৰ চোতাল দিনটোত ৩-৪বাৰ ধুতি সলাব লগাত পাৰো মই তই ইয়াত এনেকে ৰৈ থাকিব নালাগে কামলৈ যা বুন্দাটো হৈ কিয়মান ক্ষতি থাকিব আপুনি তাক বুন্দা বুলিলে তুমি দেখোন বোৱাৰীক বান্ধি বুলি কোৱা বান্ধি বিৰিয়েকটো বুন্দা নহয় বুন্দা হ'ব নে সৰুৰ পৰা মোৰ ধৈৰ্যৰ বান্ধটো বৰ ঢিলাকৈ বন্ধা আছে এবাৰ ছিগিলে আৰু সহজতে জোৰা নালাগে চিভিলে কি হয় তাক ক'ত দলিয়াই চাওঁ তাতনো ঠিকনা নোহোৱা হয় ৰাস্তাই ঘাটে পৰি আছিলি ইয়ালৈ আহি দুবেলা দুমুঠি খাবলৈ পাইছ তাতো তোৰ শান্তি নহয় নহয় খাই পাত ফলাৰ জাপ আজিৰ পৰা তাই কাহৰ কাহিত ভাত দিবা তেতিয়া তাক ভাত ফালিব নোৱাৰে বেছি লগা কাজিয়া খুৱাবি দিছা নিদিওঁ তহঁতৰ চিঞৰ বাখৰ শুনি ভয় খোৱা মানুহ আমি নহয় নহয় এওঁ নিজৰ চিঞৰটোৰ বাহিৰে আজিলৈকে কাৰোৰে চিঞৰ শুনিয়ে পোৱা নাই এই কোনো দিনে চিঞৰা নাই কোনো কালেও মই শুনা নাই এতিয়া শুনিছো নুশুনা তেওঁ ইমান নিবিকে চিঞৰে অতি সোনকালে ইহঁতক ইয়াৰ পৰা খেলক অতি সোনকালে খালী কৰক চোতালখন খেলক ইহঁতক আমাৰ পৰ্দা ফালি ৰুমাল বনাই পেলালে সেইবুলি আকৌ মই নিখুঁত পেলাই দিয়া ভকত নহয় তাহাঁতক ঠাণ্ডা কৰিবলৈ চহৰৰ পৰা টিপটপ নতুন গুণ্ডা আনি থৈ দিছো চাউলাই আছো